Hi friend, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰ্ট অফ আসাম। তো ফ্ৰেণ্ড, স্কেচ কৰোঁতে মই এটা টুল ব্যৱহাৰ কৰোঁ। আচলতে কি হয়, সেই টুলপাত মই আজি আপোনালোকক দেখুৱাম কিদৰে সেই টুলপাত মই বনাওঁ। আচলতে মই কাগজৰে বনাওঁ টুলপাত, আৰু সেই টুলপাতেৰে আচলতে শেডিংবিলাক, পেঞ্চিল শেডিংবিলাক স্মুথ কৰা হয়। আৰু সেই টুলপাত অনলাইনত পাই কিনিব, স্কেচ বক্সত আহে। তো স্কেচ কৰাৰ কাৰণে অনলাইনত স্কেচ বক্স পায়, সেই স্কেচ বক্সত তাৰ লগত আহে সেই টুলপাত। আৰু মই কাগজৰে বনাওঁ টুলপাত। আগে মই এইটো বনাই লওঁ। এইটো পখিলা হয়, আচলতে এইটো নহয়। তো বলক আমি টুলপাত, আচলতে এই পাত টুল হয়। এই পাত টুল মই কিদৰে বনাওঁ, এই পাত টুলেৰে স্মুথ কৰা যায় পেঞ্চিল শেডিংবিলাক। মই আচলতে কাগজৰে বনাওঁ। এনেকৈ জাপি লওঁ। তাৰপিছত এনেকৈ ঘূৰাই দিব লাগে ৰাউণ্ড কৰি। বলক আমি এতিয়া দেখুৱাওঁ। আচলতে এই টুলপাতে কি কৰে, এইখিনি ঠাই ডাঠ লাগে, ডাঠ কৰিলোঁ। তাৰপিছত ইয়ালৈকে আমাক পাতল লাগে, ডাঠৰ পৰা পাতল হৈ যাব লাগে। এতিয়া আমি এই টুলপাতেৰে স্মুথ কৰি ফেলে পাতল কৰি ল'ব পাৰি। আচলতে সেইবাবে এই টুলপাত ব্যৱহাৰ কৰা হয়। এনেকৈ ডাঠৰ পৰা পাতল কৰি এই টুলপাতেৰে ব্যৱহাৰ কৰিব পাৰি। টুলপাত এনেকৈ ব্যৱহাৰ কৰিব লাগে, আৰু এনেকৈ ব্যৱহাৰ কৰা হয়। ময়ো এনেকৈ ব্যৱহাৰ কৰোঁ। কাগজৰে নিজে বনাই লওঁ। অনলাইনত পাই কিনিব, কিন্তু মই অনলাইনত অনা নাই। ঘৰতে নিজে ব্যৱহাৰ কৰিব পাৰি, যিহেতুকে কাম চলাইছোঁ। ফ্ৰেণ্ড, আপোনালোকেও এনেকৈ যদি স্কেচ কৰে, এনেকৈ ঘৰতে কাগজৰে বনাই ব্যৱহাৰ কৰি ল'ব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।